ফ্ৰেণ্ড আছিল মোৰ ফাৰ্ষ্টজনী বেষ্ট ফ্ৰেণ্ড আৰু মই এতিয়া আৰু আশা নকৰোঁ যে মই আৰু এজনী বেষ্ট ফ্ৰেণ্ড বনাম এজনী ফাৰ্ষ্ট বেষ্ট ফ্ৰেণ্ড বনাইছিলোঁ তাই মোক এৰি থৈ গুচি গ'ল এতিয়া মই সিদিনাখনি মানে কথাটো নিজকে নিজে কৈছোঁ যে মই আজিৰ পৰা বেষ্ট ফ্ৰেণ্ড নবনাম তুমি তেজস্বিতাৰ লগৰ নেকি মই কি ক'ম আৰু মোৰ বিশ্বাসেই হোৱা নাই তাই গুচি গ'ল মোৰ বেষ্ট ফ্ৰেণ্ড আছিল মোৰ ফাৰ্ষ্টজনী বেষ্ট ফ্ৰেণ্ড আৰু মই এতিয়া আৰু আশা নকৰোঁ যে মই আৰু এজনী বেষ্ট ফ্ৰেণ্ড বনাম এজনী ফাৰ্ষ্ট বেষ্ট ফ্ৰেণ্ড বনাইছিলোঁ তাই মোক এৰি থৈ গুচি গ'ল এতিয়া মই সিদিনাখনি মানে কথাটো নিজকে নিজে কৈছোঁ যে মই আজিৰ পৰা বেষ্ট ফ্ৰেণ্ড নবনাওঁ মই জীৱনত নবনাওঁ আৰু মোৰ মাহঁতেও বহুত কৈছে যে তই বেষ্ট ফ্ৰেণ্ড নবনাবি তো মই চবকে ক'ম যে ইমান ক্ল'জ বেষ্ট ফ্ৰেণ্ড নবনাবা কোনেও নবনাবা বেষ্ট ফ্ৰেণ্ড ইমান ক্ল'জ বেষ্ট ফ্ৰেণ্ড এদিন নহয় এদিন চব আঁতৰি যায় স্কুলৰ পৰা আঁতৰি যায় কলেজৰ পৰা আঁতৰি যায় তাৰপিছত বহুত দুখ লাগে তো মই সেইটোৱে ক'ম কোনেও যাতে বেষ্ট ফ্ৰেণ্ড নবনাওঁ সকলো ভাগি পৰিছে নিজৰ বেষ্ট ফ্ৰেণ্ডক হেৰুৱাই মৰ্মাহত তেওঁ কথা ক'ব পৰা নাই তেজস্বিতাই গান গাইছিল তেজস্বিতাই নৃত্য কৰিছিল সকলোৱে তেজস্বিতাক ভাল পায় সকলোৰে হৃদয়ত তেজস্বিতা আছিল শেষৰটো অনুষ্ঠান শিক্ষানুষ্ঠান ইয়াত আইলেণ্ড একাডেমীত তেজস্বিতাই কেতিয়া অংশগ্ৰহণ কৰিছিল বা শেষৰটো গান ইয়াত কেতিয়া গাইছিল কিবা জানা তাই শেষৰটো ইয়াত প্ৰাৰ্থনা সভাত গাইছিলে মোৰ ডেটটো ভালকৈ মনত নাই কিন্তু লাষ্টবাৰ তাই ইয়াত প্ৰাৰ্থনা সভাতে গাইছিলে গীত তাই গাইছিলে মোৰ গীতটো এতিয়া ভালকৈ মনত নাই সেইটো গীত গাইছিলে তো লাষ্টবাৰ তাই প্ৰাৰ্থনা সভাতে গাইছিলে তাৰ আগত তাই গোৱা নাই লাষ্ট তুমি কেতিয়া লগ পাইছিলা মই লাষ্ট 1 অক্টোবৰত লগ পাইছিলোঁ 1 অক্টোবৰ পূজাৰ বন্ধৰ আগত 1 অক্টোবৰ লগ পাইছিলোঁ তাৰপিছত মই ক্লাছৰ পৰা গাড়ীলৈকে যোৱালৈকে আমি দুজনী একেলগে গৈছোঁ হাতত হাত ধৰি গৈছোঁ তাইও মোক জোকাই আছে ময়ো জোকাই আছোঁ তাই মোক মই তাইক কওঁ মানে মৰমত মাতোঁ মই তাইক কওঁ গাহৰি তাই মোক কয় ডংকি এণ্ড গাড়ীত যোৱালৈকে মই গাহৰি চুই ফুৰিছোঁ তাই মোক ডংকি চুই ফুৰিছে সেইটো কথা মই সিদিনাখনি বহুত কান্দিলোঁ লাষ্টবাৰ তাইক লগ পাইছোঁ আকৌ যোনদিনাখনি তাই মানে এখন পৃথিৱীৰ পৰা গ'ল সেইদিনাখনি 11:30মান বজাত তাই মই কথা পাতিছিলোঁ লাষ্টবাৰ কাৰণে মই ষ্টেটাছ দিছিলোঁ মোৰ ফটোকপি তাই মই নাজানো বুলি দিছিলে ৰিপ্লাই মই ইমান কান্দিছোঁ সেইদিনাখনি মই মানে কি ক'ম আৰু তাৰপিছত মই কৈছোঁ হয় নেকি মই নাজানো তেনেকৈ বুলিছোঁ আকৌ তাই মোক দিছে কি কৰিছ মই কৈছোঁ আছোঁ আৰু নামঘৰত আছোঁ সেইদিনাখনি শংকৰ উৎসৱ আছিলে নহয় নামঘৰত আছোঁ তেনেকৈয়ে কৈছোঁ আৰু মানে কথা পাতিবলৈ টাইম হ'লে কাৰণ মই নামঘৰত আছোঁ তো সেইদিনাখনি মই পস্তাইছোঁ মই কেলৈ তাইৰ লগত আৰু কথা নাপাতিলোঁ তো সেইদিনাখনি মই বহুত পস্তাইছোঁ